এইবিলাক হৈছে সূক্ষ্ম মাংসপেশী বিকাশৰ কাৰণে আমি TLM কৰি থকা ট্ৰেইনিঙৰ সময়ত ECC ট্ৰেইনিঙৰ সময়ত আমাৰ এইবিলাক TLM কৰিবলৈ দিয়া হয়। এইবিলাক আমি এনেকৈ সূক্ষ্ম মাংসপেশী বিকাশ হয় এইবোৰ কৰিলে, যিটো এইখিনি কাগজৰ টুকুৰা ফালি আমি ছবিত আঠা লগাই আছোঁ। এইটো ফুলৰ ছবি, এইটো ছাতিৰ ছবি। ইয়াত আমি এনেকৈ যদি কৰোঁ আৰু ল'ৰা ছোৱালীবিলাকৰ আমাৰ সূক্ষ্ম মাংসপেশী বিকাশ হয়। আঙুলিৰ যিবিলাক সৰু সৰু পেশী সেইবিলাক বিকাশ হয়। সেইটো কাৰণে আমাৰ এইবিলাক TLMত কৰিবলৈ দিয়া হৈছে। আৰু এই সূক্ষ্ম মাংসপেশী বিকাশ আমাৰ অংগনবাড়ী ষ্টুডেণ্টসকলক কৰিবলৈ দিয়া হ'ব। এইটো এটা ছাতি, সুন্দৰ ছাতি হৈ গ'ল, আপোনালোকে দেখিছেনে বাৰু? আৰু এইটো পদুম ফুলৰ ছবি, এইটো আমি এতিয়া বনাই উঠিলোঁ। আৰু এয়া হৈছে কপৌফুল, কপৌফুলো আমাৰ বনোৱা হৈ গ'ল। আৰু আমাৰ TLMত এনেকুৱাকৈ দিছে, এইবোৰ ফেষ্টিভেলৰ ওপৰত দিছে। এইটো ৰঙৰ দিৱালী, হেপী দিৱালী, এইটো হৈছে কাতি বিহুৰ মেজি, এইবিলাক কাতি বিহুৰ মেজি এনেকৈ বনোৱা হৈছে। আমি তাত বনাই মেলি দেখুওৱা হৈছে। এইটো খ্ৰীষ্টমাছ আছে, এইবিলাক আমি প্ৰদৰ্শন কৰিছোঁ। খ্ৰীষ্টমাছ আৰু ৰঙৰ এয়া ধাননি পথাৰত কাতি বিহু আৰু লক্ষী পূজাৰ দৃশ্য। এয়া খ্ৰীষ্টমাছৰ দৃশ্য, এয়াও হ'ল খ্ৰীষ্টমাছ। এনেকৈ আমি TLMবিলাক বনাই ফেষ্টিভেলৰ ওপৰত আমি প্ৰদৰ্শন কৰা হয়।